অমিতাচাৰে ইউটিউব চেনেললৈ স্বাগতম। আজি মই আপোনালোকক অতি সহজতে কেনেকৈনো পোলাও বনাই তাকে দেখুৱাম। আৰু যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, শেষলৈ চাই থাকিব। থেংক ইউ। আমি চাউলখিনি ধুই পিনে অকণমান শুকাব দিম। চাউলখিনি যেতিয়া পানীটো যাব তেতিয়া আমি কুকাৰটো বহাই দিম আৰু কুকাৰটো গৰম কৰাৰ পিছত ৰিফাইন অইল দি দিম আৰু তাত আমি এতিয়া তেজপাত, পিঁয়াজ এড কৰিম আৰু সেইখিনি ভালদৰে লৰাই থাকিম। সেইখিনি অকণমান ভজা লগাৰ পিছত আমি ইয়াত এড কৰিম চাউলখিনি, যিখিনি আমি অলপমান উঠাই থৈ দিছিলোঁ পানীৰ পৰা, আৰু এইখিনিৰে সৈতে আমি ভালদৰে লাৰি দিম। এইখিনি ভালদৰে মিক্স হ'বলৈ দিম আৰু এতিয়া আমি তাত এড কৰিম কাজু, কিচমিচ, বাদাম আৰু লগতে অলপমান আদাৰ ৰস যিখিনি আমি উলিয়াই থৈছিলোঁ ভালদৰে লাৰি দিম। এইখিনি ভালদৰে লাৰি দি তাত আমি এড কৰিব পাৰোঁ অলপ ঘি আৰু সেইখিনি পূৰা মিক্স কৰি দিম। আৰু এতিয়া আপুনি পানী দিব পাৰে, চিপচিপিয়াকৈ পানীটো দিব, দি আমি ঢাকোনখন মাৰি থৈ দিম আৰু যেতিয়া দুটা হুইচেল মাৰি দিব হৈ গ'ল এয়া পোলাও।